Hi friend, মই অখিম তো আপোনালোকে আছে মোৰ YouTube চেনেল অখিম গোহাই তো আজি এটা নতুন ভিডিও লৈছো মানে বঢ়িয়া ভিডিও লৈ আনিছো তো ভিডিওটো হেকলৈকে চাব মানে কি হল আজি মই দেখাম আপোনালোকৰ পাৱাৰ লুমৰ পলিপাত যথেষ্ট ধুনীয়া হেভি আহিছে মই আগত দেখাইছো আপোনালোকৰ পাৱাৰ লুমৰ পলিপাত তথাপিও আজি মই আপোনালোকক হেভি দেখাম ব্লাউজটো কন্ট্ৰাষ্টত আহিছে নতুন ডিজাইনৰ তো আপোনালোকে মই ক'লো ভিডিওটো হেকলৈকে চাব মই কৈছো যে তো আপোনালোকৰ যদি ভিডিওটো চাই ভাল লাগে লাইক কমেন্ট এণ্ড সাবস্ক্ৰাইব কৰি বুলি আশা থাকিল তো তাতে মোৰ চেনেলটো বেছি দিন নহয় গম পায়ে ন তথাপি মানে কি হল আহকচোন যাওঁ ভিডিওটো আৰম্ভ কৰো তো বলক কি কয় আৰু ভিডিওটো আৰম্ভ কৰিয়ে দিওঁ মই ক'লোৱে আকৌ আৰম্ভ কৰিয়ে দিওঁ ন এইটো প্ৰথমে দেখাম আপোনালোকক মই এইটো হেভিত দেখাম আপোনালোকক হেভি মানে যথেষ্ট হেভি এইযোৰ পেৰগ্ৰিনত দেখাইছোঁ পেৰগ্ৰিনত হেভি হয় মই খুলি দেখাইছোঁ আপোনালোকক সম্পূৰ্ণ কাপোৰযোৰ চাব সম্পূৰ্ণ কাপোৰযোৰ এইযোৰ সম্পূৰ্ণ কাপোৰযোৰ পেৰগ্ৰিন তো আপোনাৰ প্ৰতিচুটি চিলাবলৈ আছে প্ৰতিচুটি চিলালেও সম্পূৰ্ণ ফিনিচিং মাৰক কি কম মানে নক'বে আৰু এইটো মিছা ক'লে কিডাল হ'ব ন এইযোৰ ইয়াৰ পৰিস্থিতি চিলাবলৈ আছে মই মেখেলাখন আপোনালোকক খুলি নেদেখাওঁ মেখেলাখনতে মানে আপোনাৰ মেখেলাখন এইখনেই হয় এইটো আচলতে দেখুৱানে এইখনেই মেখেলাখন ইয়াত পাৰিটা লাগি আছে আৰু আপোনাৰ ব্লাউজ পিচটো লাগিছে ব্লাউজ পিচটো সম্পূৰ্ণ ফুল ৱৰ্ক আছে টেনশ্যন নল'ব পিন্ধিব পূৰা গৰ্জিয়াছ লাগিব বেডশ্বীটৰ নিচিনা লাগিব যেনেদৰে পাটৰ আজিকালি বেডশ্বীট আহিছে সম্পূৰ্ণ কাম কৰে তেনেদৰে আজিকালি কাপোৰবোৰ মানে যথেষ্ট হেভি আহিছে আৰু মানে কি ক'ম মানে সঁচাকৈ দেই ইয়াৰ প্ৰাইচটো মই আপোনালোকক জনাইছোঁ ইয়াৰ প্ৰাইচটো আছে কিন্তু মানে কি দামত আহিছে কাপোৰযোৰ অলপ মানে কি হ'ল এইযোৰ একচুৱেলি মানে কি কোৱা দামটো যথেষ্ট আছে একচুৱেলি আপোনাৰ 2000 ওপৰতে পৰিব প্ৰাইচটো মই কৈ দিছোঁ 2000 ওপৰত পৰিব কাপোৰযোৰ দাম তো মানে দিয়া দাম পৰিব একেবাৰে দিয়া দাম 2000 ওপৰত পৰিব তো মই কৈ দিছোঁ সম্পূৰ্ণ প্ৰাইচটো আপোনালোকক জনোৱা নাই মই প্ৰাইচটো 2000 ওপৰত দিয়া দাম হ'ব মই আৰু দেখাইছোঁ আপোনালোকক এইযোৰ পেৰগ্ৰিনযোৰ গ'ল নেক্সট মই আপোনালোকক চিম্পুল এযোৰ দেখাইছোঁ চিম্পুল য়েল্লোত আহিছে এযোৰ ভাল কাপোৰ যথেষ্ট ধুনীয়া কাপোৰ ইয়াত আছে আপোনাৰ পিকক নহয় চৰি দেই ব্লু কালাৰ এইটো ইংক কালাৰ এইটো মিনা কৰা আছে চিম্পুল এযোৰ কাপোৰযোৰ য়েল্লো কালাৰটো যথেষ্ট ভাল লাগিছে দেই কালাৰটো এইটো চিম্পুল হয় কাপোৰযোৰ আচলটো এইযোৰটো সেই তেনেদৰে পতি চিলাবলৈ আছে কাপোৰযোৰ চাই লওক ওপৰলৈকে বৰ্তমান পলিপাত এইখন এইখন সম্পূৰ্ণ মেখেলাখন দেখিছে আপোনালোকে মেখেলাখন দেখাই দিছোঁ মেখেলাখন মই খুলি নেদেখা মই কৈছোঁ ইয়াতো ব্লাউজ পিচটো হেভি হয় চিম্পুল আছে তথাপিও দামটো বেছি নহয় অলপ কম হ'ব ইজুতকৈ অলপ কম হ'ব মানে কি কাম কম যে সেইটো কাৰণে আচলতে দামটো অলপ কমেই হ'ব ইয়াৰ প্ৰাইচটো মই আপোনালোকক জনাই আছোঁ ইয়াৰ প্ৰাইচটো খুব বেছি আপোনাৰ একদম দিয়া দাম পৰিব ফাইনেলি একচুৱেলি এযোৰ কাপোৰ 1400 ওপৰত পৰিব কিন্তু তলত নাহে 1400 ওপৰত পৰিব ফাইনেলি দিয়া দাম আৰু মই মেইন প্ৰাইচটো নকওঁ আপোনালোকক নজনাওঁ এইটো দিয়া দামটো কৈছোঁ আপোনালোকক মানে কি সম্পূৰ্ণ গুৰুত্ব দি চাব ভিডিঅ'টো মানে কি একদম বঢ়িয়া দাম কৈছোঁ মানে এটা মিনিমাম ৰেট কৈছোঁ আপোনালোকেও মানে ভাল পাব আমিও মানে খুচি আৰু ধৰি লওক আৰু এটা দেখাবলৈ গৈ আছোঁ মই আপোনালোকক এইটো পিকক কালাৰ তো ভিডিঅ'টো শেষলৈকে চাব ক'লোৱে মই ভিডিঅ'টো যদি চাই ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু তো এইটো পিকক কালাৰত মই হাতত লৈ আছিলোঁ ইয়াৰ চাদৰখন ক'ত গ'ল এখন চাদৰখন নতুনকৈ আহিছে ভাঁজবিলাক অলপ চেঞ্জ হৈ আছে সেইটো কাৰণে এইযোৰ কাপোৰযোৰ সম্পূৰ্ণ কাপোৰযোৰ এযোৰ ইয়াত আপোনাৰ ব্লু কালাৰ আৰু ৰাণী কালাৰ মিনা কৰা আছে কলকি ডিজাইনত আছে সম্পূৰ্ণ এইযোৰ যথেষ্ট ফেঞ্চি কাপোৰ হয় আজিকালি কাপোৰ মানে পাটৰ কাপোৰতকৈ বহুত ফেঞ্চি দি দিছে একচুৱেলি পলিপাতবিলাক সেইটো কাৰণে পলিপাতৰ চাহিদা পূৰা বাঢ়ি গৈ আছে আৰু মিছা ক'লে কিডাল হ'ব আকৌ ক'লোঁ নেক্সট আপোনাৰ ইয়াৰ মেখেলাখন মই দেখাইছোঁ আপোনালোকক মেখেলাখন এইখন এইটো এক কালাৰ হয় সম্পূৰ্ণ এক কালাৰ মই আগৰ যিকেইযোৰ ফাৰ্ষ্টৰ পৰা দেখাইছোঁ প্ৰথম পেৰিয়ড দেখালোঁ নেক্সট দেখালোঁ য়েল্লো নেক্সট আপোনাৰ এইযোৰ পিকক কালাৰ হয় সম্পূৰ্ণ ইয়াৰ ব্লাউজ পিচটো এক কালাৰ দেখাইছোঁ ইয়াৰ ব্লাউজ পিচটো হেভি হয় তো চিলালে মানে 8টো দিব 8টো মই কৈছোঁ আগতো ভিডিঅ'টো কৈছোঁ 8টো দিব বুলি কৈছোঁ যে ভাল লাগিব মানে মোক ক'বলৈ ভাষা নাই এইটো মই ইয়াৰ প্ৰাইচটো আপোনালোকক জনোৱা নাই মই ইয়াৰ প্ৰাইচটো জনাই আছোঁ ইয়াৰ প্ৰাইচটো পৰিব 1800 ওপৰত পৰিব 1800 ওপৰত দিয়া দাম একচুৱেলি মই আপোনালোকক আজি ফাইনেলি দিয়া দামটোহে কৈছোঁ হা তো মানে কোৱা দামটো মই একচুৱেলি কোৱা নাই মানে আপোনালোকক মই ফাইনেলি 1800 ওপৰত দি দিম ফাইনেলি তাৰ তলত কিন্তু নাহে একদম পূৰা হেভি কামত হ'লে মানে অলপ দামটো বেছি হয় গম পায় ভিডিঅ'টো পটককৈ এডিট কৰিবলগীয়া হ'ল দুখিত বেয়া নাপাব আপোনালোকে তো এই মানে কি হ'ল কিবা এটা পটককৈ কৰিবলগীয়া হ'ল বুজি পালে আপোনালোকে বুজি পাইছে চাগে পটককৈ মানে কি গম পালে নকওঁ এইডোখৰ মিছা ক'লে কিডাল হ'ব আকৌ ক'লোঁ তো মানে কি হ'ল মই ক'লোঁ আপোনালোকক পিকক কালাৰযোৰ 18 ওপৰত পৰিব তো আপোনালোকক মই আৰু এটা দেখাইছোঁ নতুন ডিজাইনৰ হয় এইটো সম্পূৰ্ণ মানে আপোনাৰ পিচটো নহয় ৰাণী কালাৰ নহয় সম্পূৰ্ণ আপোনাৰ বেবী পিংকো নহয় সম্পূৰ্ণ ইয়াত আপোনাৰ আছে ব্লু আৰু গ্ৰীণ কালাৰ মিনা কৰা আছে যথেষ্ট ধুনীয়া কাপোৰ আচলটো এইটো হয় আচলটো ওচৰৰ পৰা চাই লওক তো আপোনালোকে কাপোৰযোৰ সম্পূৰ্ণ দেখিলে বুজি ধৰিব পাৰিব বৰফি কাট হয় একচুৱেলি মাজৰ কামখিনি এযোৰ মিনা কৰা আছে বৰফিটো সৰুকৈ আছে মাজত ডাঙৰকৈ বৰফি এটা দিছে এইটো বৰফিটো চাই লওক বহুত ধুনীয়া যোৰাটো যথেষ্ট দেখিবলৈ ভাল মানে চিম্পুল যদিও ইমান চিম্পুল নহয় গৰ্জিয়াছ নহয় চিম্পুলত ভাল কাপোৰযোৰ বেয়া নহয় এইকেইটা প্ৰতিকেইটা চিলালে ভাল লাগিব চাই লওক কাপোৰযোৰ এনেকৈ ওচৰৰ পৰা ভালকৈ এইযোৰ কাপোৰযোৰ
দেখিছে চাগে আপোনালোকে দেখিলে তো আপোনাৰ মই ইয়াৰ মেখেলাখন মই খুলি নেদেখা আপোনালোকক সম্পূৰ্ণ এইখন মেখেলাখন তো মই আকৌ কৈছোঁ ভিডিঅ'টো শেষলৈকে চাব বুলি কৈ আছোঁ তো নেক্সট কি মাজতে এইটো কৈছোঁ যে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু মানে কি মই আপোনালোকক মানে দেখাওঁতে ক'ব পাৰিছোঁনে সেইটো জনাব তো এইটো আপোনাৰ মানে ভালকৈ ক'ব পাৰিছোঁ সেইটো ক'ব মানে এক্সপিৰিয়েঞ্চ নাই যে ইমান তথাপি মানে কি হ'ল আপোনালোকক মানে দেখাবলৈ চেষ্টা কৰিছোঁ মানে এইটো আপোনাৰ মেখেলাখন এইখন মেখেলাখন সম্পূৰ্ণ এইখন মই অকণমান খুলি দেখা দিছোঁ থুলমূলকৈ তথাপিও এইখন মেখেলাখন সম্পূৰ্ণ ইয়াৰ ব্লাউজ পিচটো সম্পূৰ্ণ কাম কৰা হয় চাই লওক আকৌ এবাৰ দেখাই দিছোঁ বুলিব আকৌ ভালকৈ নেদেখালে ক'ব জহনি মৰাটোৱে বুলিব ভালকৈ মেখেলাখনো নেদেখালে বুলিব ৱা কি আকৌ এইটো ব্লাউজ পিচটো সম্পূৰ্ণ কাম কৰা আছে ফিনিচিং আছে মই ক'লোৱে তো এক কালাৰ দেখাই আছোঁ মই আপোনালোকক তো ইয়াৰ প্ৰাইচটো মই গহীনকৈ দেখাই আছোঁ হা গহীনকৈ দেখাই আছোঁ আকৌ ইয়াৰ প্ৰাইচটো বেছি নহয় একচুৱেলি এইটো দিয়া দামটো পৰিব 1600 টকা ফাইনেলি পৰিব তাৰ তলত নাহে কিন্তু ওপৰত যাব পাৰে 1600 টকা ওপৰত পৰিব একচুৱেলি দিয়া দাম কৈছোঁ মই আজি আপোনালোকক কোৱা দাম নাই বাদ দিয়ক কোৱা দাম কি টকা পিছে এনেই শুনিবলৈ এবাৰমান বঢ়াই কম আপোনালোকে শুনিব আকৌ এনেই কৈ লাভ নাই নহয় গালু বালু খোলাকুটি তাল সেইটো কাৰণে এইবাৰ দেখা মই মজাটো দেখা মানে বঢ়িয়া এইটো কালাৰটো এইটো কালাৰটো চাই লওক আপোনালোকে এই কালাৰটোৰ মাজত চকলেট মৰা আছে আচলটো হৰিণ কালাৰ হয় আচলটো হৰিণ কালাৰ টাইপ এইটো হৰিণ কালাৰ মাজৰটো এইটো সম্পূৰ্ণ চকলেটো নহয় এইটো ডাৰ্ক এইটো হৰিণ কালাৰে হ'ব এইটো একচুৱেলি এইটো এখন মেখেলাখনে দেখালোঁ ৱা ভুলেই হৈ গ'ল বা চৰি দে মই তথাপি মেখেলাখনকে দেখা দিছোঁ এইটো প্ৰতিকেইটা এইটো মানে ইয়াত চাই লওক চাদৰখন মই আপোনালোকক খুলি দেখাম মই উল্টাকৈ দেখাইছোঁ কাপোৰ যদি উল্টাকৈ দেখুওৱা হ'ল বেয়া নাপাব তথাপি দেখাই দিছোঁ ভিডিঅ'টো এডিট নকৰোঁ আকৌ এইটো এখন চাদৰখন ইয়াত এটা দুটা তিনিটা চাৰিটা ডিজাইন মৰা আছে এইটো আচলটো ফাৰ্ষ্ট আচলটো এইটো নেক্সট এইটো থাৰ্ড এইটো মাজত এইটো ডিজাইন মৰা আছে দেখিলে আপোনালোকে ইয়াৰ প্ৰতিখিনি চিলাই লওক সম্পূৰ্ণ ফিনিচিং মাৰক মই কৈছোঁ এই কাপোৰযোৰ লগত আৰু ব্লাউজ পিচটো কণ্ট্ৰাষ্ট আছে ইয়াত আপোনাৰ ব্লেক আৰু ফিউজি কালাৰ মিনা কৰা আছে নেক্সট আপুনি যদি ইয়াত ব্লাউজটো যদি চাই ন ব্লাউজটো এইটো ব্লাউজ ইয়াৰ লগত এইটো কম্বিনেশ্যন লগত ব্লাউজটো এইটো মিলাইছে ভাল মানে কাপোৰযোৰ এইযোৰ মানে এইটো আপোনাৰ ফিউজি কালাৰ দিছে নেক্সট ফিউজি কালাৰ ব্লাউজ পিচটো দিছে ইয়াত ব্লেক কালাৰ মিনা কৰা আছে তো চাই লওক ব্লাউজটো মই সম্পূৰ্ণ খুলি দেখাইছোঁ ব্লাউজটো কণ্ট্ৰাষ্ট বিচাৰে আজিকালি মানুহবিলাকে প্ৰায় অকণমান মানে একচুৱেলি আনকমন হ'লে ভাল লাগে একচুৱেলি চবৰে সেইটো হয় এইটো ব্লাউজটো সম্পূৰ্ণ মিনা কৰা আছে সম্পূৰ্ণ ফাইনেলি ভালকৈ ব্লাউজটো চিলাওক কাপোৰযোৰ লগত যথেষ্ট ধুনীয়া লাগিব মই কৈছোঁ ভাল লাগিব একচুৱেলি মানে কি হ'ল পিন্ধাৰ ওপৰতো ডিপেণ্ড কৰে মানে আপুনি যদি ভালকৈ যদি কাপোৰযোৰ পিন্ধা ন সেইটো ওপৰতো ভাল লাগে একচুৱেলি মানে ডিজাইন এটা পৰে আৰু ভাল লাগে মানে একচুৱেলি তো আৰু কি ক'ম আৰু মানে ইমানেইটো আপোনালোকক দেখালোঁ আৰু ক'লোৱে যে যদি ভিডিঅ'টো আপোনালোকৰ চাই ভাল লাগিলে লাষ্টত এয়ে কওঁ যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব এই অসীম গোহাঁই চেনেলটো বেছি দিনৰ নহয় ইউটিউব চেনেলটো বেছি দিনৰ নহয় তথাপি আপোনালোকে মৰম চেনেল আগবঢ়াব বুলি আকৌ ক'লোঁ মই আশা থাকিল তো আজিলৈ ইমানেই জয় আই অসম বাই